আজি অসমীয়া পাকঘৰে আন এটা অনুষ্ঠানলৈ আহিছোঁ। এই অনুষ্ঠানটো হৈছে চৰাইদেউ জিলাৰ ৰোল বাগানত। আপোনালোকে দেখিছে চাগে এটা বৃহৎ পেণ্ডেলটোৰ কিছু দৃশ্যাংশ দেখাম আপোনালোকক। আহক। আহক এবাৰ আমাৰ সদস্যসকলক দেখাওঁ কোনে কিহত ব্যস্ত আছে। এটা বৃহৎ পেণ্ডেল। এতিয়া আমাৰ সদস্যসকল খানা দিয়াত ব্যস্ত হৈ পৰিছে, দেখা পাইছে আপোনালোকে। আৰু ইনষ্ট্ৰাক্টৰে ইনষ্ট্ৰাকশ্যন দি আছে আমাৰ বিশ্বদা। আমাৰ দৰা আৰু দৰা ধৰা সাজু ছোৱালী আনিবৰ বাবে দৰাই একদম মুখ ঢাকি লৈছে ৰুমাল দি আৰু ছাতি ধৰিছে আমাৰ অপূৰ্ব দা আৰু জয়ন্ত দা। বিয়াৰ গান শুনি একদম ছোৱালী আনিবলৈ আকৌ যায় বোলে দুইজনে। মাজতে মানুহৰ সংখ্যা কিছু কম হ'লত আমাৰ সদস্যসকলে জিৰণি লৈছে, কিছুমান এতিয়াও ব্যস্ত আছে। এয়া সন্ধিয়া সময়ৰ দৃশ্য, দেখা পাইছে মানুহৰ ভিৰ, কাৰো ৰ'বলৈ সময় নাই, খুৱাই খাইছে দিয়াই দিছে। একদম ৰেলগাড়ীৰ নিচিনা, ৰেলৰ দবা হৈ গৈছে। আৰু আমাৰ সদস্যসকলৰতো কথা ক'বলৈ বাকী নাই, কাৰো ৰ'বলৈ সময় নাই, দেখা পাইছে। তামাম ফূৰ্তি আমাৰ সদস্যসকলে পুৰা নাচিছে দেই। আৰু অলপ দেৰি পিছত আপোনালোকে ঝুমুৰ নৃত্য কৰাও দেখিব। দুয়োগৰাকী একদম পুৰা পাকৈত নাচনি।